আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যোৱাকালি হৈ যোৱা টেটৰ কিছুমান কুৱেশ্যন আনসাৰৰ বিষয়ে। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তো প্ৰথমতে আমি চাম কুৱেশ্যন যে হেমকো প্ৰথমে কেতিয়া প্ৰকাশ বা ৰচনা কৰা হৈছিল, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল আৰু এইটো শুদ্ধ উত্তৰ হ'ব 1900 যিটো চন আছিল সেইটো। জোনাকী যুগতীমতী কোন কোন আছিল, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল। তো এইটোৰ উত্তৰ হ'ব হেম, চন্দ্ৰ আৰু লক্ষ্মী। হেম বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা, এইটো হ'ব শুদ্ধ উত্তৰ। উপভাষা কেইটা, এনেকুৱা এটা প্ৰশ্ন আহিছিল, এইটো হ'ব 2টা। আৰু ভানুমতী কাৰ উপন্যাস, এইটো হল পদ্মনাথ গোহাঁই বৰুৱাৰ, শুদ্ধ উত্তৰ হ'ব এইটো। দেৱী কাৰ ৰচনা, এইটো হ'ব নিৰ্মল প্ৰভা বৰদলৈ। আৰু মেথছৰ এটা কুৱেশ্যন এনেকুৱা ধৰণৰ এটা আহিছিল। তো আপোনালোকে চাওক, এইটো যদি এইটোৰে কটাকটি কৰোঁ 3 বাৰ আৰু এইটোৰে এইটোত কেইবাৰ যাব 9 বাৰ, তো এনসাৰ হ'ব এইটো শুদ্ধ। তো আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্যটোৰ নাম হ'ল মধ্যপ্ৰদেশ, এইটো শুদ্ধ উত্তৰ হ'ব এইটো। তো এইকেইটাই কুৱেশ্যনে। যদি আপোনালোকে আৰু কুৱেশ্যন পায় তো কমেণ্টত জনাব, আমি এইটো সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম। তো থ্যাংক ইউ ফৰ ৱাচিং।